গুৱাহাটীৰ IITত যি অসমৰ 400জন ছায়েন্স টিচাৰে প্ৰশিক্ষণ লৈ আছে 5 দিনীয়া প্ৰশিক্ষণ তাতে আমি লগ পালোঁ কেইজনমান আমাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ আৰু মই তেওঁলোকক চিনাকি কৰাই দিছোঁ। নমস্কাৰ, মোৰ নাম জুলফিক আহমেদ, মই শিৱসাগৰৰ। কোৱাচোন আমাৰ চেনেলৰ ওপৰত মতামত। মোৰ মায়ে ভিডিঅ' চাই আপোনাৰ মায়ে চাই আৰু দেউতাও মায়ে খুব আপোনাৰ ভিডিঅ' চাই থাকে, এইবোৰ টেট সম্পৰ্কীয় ভিডিঅ'বোৰ সকলোবোৰ চাই ভাল লাগে। মই এতিয়া কাৰণে আপোনাক মাক চিনাকি কৰাই দিলোঁ ভিডিঅ' কলত থৈ দি। তেওঁ মাকে যথেষ্ট চাই আৰু মোক ভিডিঅ' কল কৰি ইয়াতে চিনাকি কৰাই দিছে, কথা পাতিছোঁ। আপুনি কেনেকুৱা পালে মাৰ লগত কথা পাতি? ভাল লাগিল আকৌ কথা পাতিম তেওঁলোকৰ লগত। তাৰপিছত তেওঁলোক চিনাকি কৰাই দিছোঁ। নমস্কাৰ, মোৰ নাম প্ৰণৱ দাস। মই কামৰূপ জিলাৰ হয়, কিন্তু মই গোলাঘাট ডিষ্ট্ৰিক্টত কাম কৰোঁ। বসন্তদাৰ ভিডিঅ' মানে যোৱা 2 বছৰ ধৰি মানে আমি খুবেই মানে লক্ষ্য কৰি আহিছোঁ। তেখেতৰ ভিডিঅ'ই আমাৰ শিক্ষক সমাজৰ অসমক বাৰুকৈ উপকৃত কৰিছে আৰু ভৱিষ্যতেও তেখেতৰ ভিডিঅ'ই আমাৰ শিক্ষাৰ লগত জড়িত যি ব্যক্তি সেইসকলক উপকৃত কৰিব বুলি আমি আশাবাদী। তাৰপিছত আৰু চিনাকি কৰাই দিছোঁ। নাম কি? হয়, মোৰ নাম মাজাকিৰ হুছেইন, মোৰ ঘৰ হাজোত। মই চাকৰি কৰি আছোঁ বালিজান হাই ছেকেণ্ডেৰী স্কুল গোলাঘাটত। আচ্ছা, চেনেলৰ সম্পৰ্কত মতামত? মই যেতিয়া প্ৰথমবাৰ টেট পৰীক্ষা দিছিলোঁ, পাছ কৰিছিলোঁ, তাৰপিছৰ পৰা মই ছাৰৰ ভিডিঅ'বিলাক চাইছিলোঁ। ছাৰৰ ভিডিঅ' চাই কোনখন ডিষ্ট্ৰিক্টত কিমান কাট অফ মাৰ্ক হয়, কিদৰে কি ভেৰিফাই প্ৰচেছবিলাক হয়, তেনেকুৱাবিলাক গোটেইখিনি ছাৰৰ ভিডিঅ' চাই মই চাকৰিটো পাইছোঁ। চাকৰি পোৱাত যথেষ্ট একদম যথেষ্ট। আৰু এজনক চিনাকি কৰাই দিছিলোঁ, নামটো কি? হয়, মোৰ নাম মোহাম্মদ ইলিয়াছ আলম, জিলা নগাঁও। আৰু চাকৰি ক'ত? মই অৱশ্যে মোৰ জুৰিয়া। আচ্ছা, আমাৰ চেনেলৰ সম্পৰ্কত মতামত? নিশ্চয় মই খুব সুখী অনুভৱ কৰিছোঁ। আপোনাৰ চেনেলৰ সহায় সহযোগত মই LP টেট, ME টেট, ইয়াৰ লগতে হাইস্কুল টেট পাবলৈ সক্ষম হৈছিলোঁ। গতিকে আপোনাক মই লগ পাম বুলি খুবেই আশা আছিল। আজি যিটো এই IIT গুৱাহাটী টিচাৰ ট্ৰেইনিং হলত আপোনাক মই ফিজিকেলি লগ পাই মই আপোনাক অশেষ ধন্যবাদ আৰু আপোনাক কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ, ধন্যবাদ জনাইছোঁ। গতিকে সুদূৰ ভৱিষ্যতত আপুনি এনেকৈ ভিডিঅ' আমাৰ অহা প্ৰজন্মৰ কাৰণে দি থাকিব, যাতে আমি আৰু ওপৰলৈ যাব পাৰোঁ। আচ্ছা, ঘৰত আৰু কোনোবাই চাই নেকি ভিডিঅ'? নিশ্চয় চাই। ভণ্টি আছে? ভণ্টিয়ে এবাৰ BA পাছ কৰি BA পঢ়ি আছে। মা-দেউতা কোনোবাই দেখে? আপাই চাই আপোনাৰ ভিডিঅ'। আৰু নামটো জানে? কি বুলি বেছিকৈ জানে? আপোনাৰ ডাইৰেক্ট কুমাৰ নকয়, বসন্ত ছাৰ বুলি কয়। আৰু লগৰ ল'ৰা বা গাঁৱৰ লগৰ মানে অজস্ৰ আছে, আমাৰ স্কুলৰ আছে, আমাৰ লগত আৰু LP বিশেষকৈ UP টেটত পাছ কৰা বহুত ল'ৰা-ছোৱালী আছে। আচ্ছা, গতিকে লগ পাই ভাল লাগিলে। আপোনালোকক দেখুৱাইছোঁ ইতিমধ্যে আমাৰ চেনেলৰ কালি মই ইতিমধ্যে 3টা ভিডিঅ' আপলোড কৰিছোঁ আৰু কেইটামান কৰিম। বহুতৰ মই ভিডিঅ' কৰিবলৈ সময় পোৱা নাই। এইটো এটা চাহৰ মানে টি ব্ৰেক দিছিলে এই ট্ৰেইনিঙৰ মাজতে। ময়ো এজন ট্ৰেইনি হিচাপে আছিলোঁ, লগ পালোঁ আৰু চাহ বিৰতিৰ সময়তে চাহকাপ খাই ভিডিঅ'টো ৰেকৰ্ডিং কৰিলোঁ, আপলোড কৰিলোঁ। আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব আৰু এই কেইজন শিক্ষকৰ যিসকলে চাই আছে চিনি পায় কমেণ্ট এটা কৰিবলৈ মুঠেই নাপাহৰিব। আৰু সকলোৱে ইউটিউবত কি চাৰ্চ কৰিব লাগিব তেতিয়াহ'লে? কুমাৰ বসন্ত। চেনেলটোৰ নাম জানেই, কুমাৰ বসন্ত আছাম। শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, নহয় জানো? ধন্যবাদ।